শ্রদ্ধাৰ বন্ধু বান্ধৱীসকল সকলোকে আন্তৰিক অভিনন্দন জনাই মোৰ আজিৰ ভিডিঅ' এইটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ বিষয়ে অলপ আলোকপাত কৰিবলৈ ওলাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হয় 1871 চনত উত্তৰ লখিমপুৰৰ নাকাৰী মৌজাৰ নাকাৰী গাঁৱত। উত্তৰ লখিমপুৰতে প্ৰাথমিক শিক্ষা সাং কৰি 1890 চনত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। পিছত FA আৰু আইনৰ শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও শিক্ষা সমাপ্ত নকৰি উলটি আহিবলগীয়া হয়। উলটি আহি তেওঁ পোনতে কি কৰে, কহিমাত হাই স্কুলত, পিছত যোৰহাট নৰ্মাল স্কুলত কিছুদিন আৰু পিছলৈ তেজপুৰ স্কুলত শিক্ষকতা কৰে। অৰ্থাৎ যোৰহাটত তেওঁ প্ৰথমত কহিমাত, তাৰপিছত যোৰহাট, তাৰপিছত তেজপুৰৰ স্কুলত শিক্ষকতা কৰে। কলিকতাত থকা সময়ছোৱাত তেওঁ অসমীয়া সাহিত্যৰ নৱোন্মেষ আন্দোলনত অন্যতম গুৰিধৰোঁতা আছিল। বেনিধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ দুৱৰা আদিৰ সহযোগত 1890 চনত কলিকতাৰ পৰা প্ৰকাশিত বিজুলী আলোচনীখনৰ তেওঁ কি আছিল, সম্পাদক আছিল। পিছত জোনাকীৰ লগতে বিজুলী অসমীয়া সাহিত্যলৈ এক উদ্দীপনাৰ ঢল অনাত সহায় হৈছিল। গোহাঁই বৰুৱাই তেজপুৰৰ পৰা 1907 চনত উষা নামৰ আলাচী এখন উলিয়ায় আৰু পৰৱৰ্তী কালত তেজপুৰৰ পৰাই প্ৰকাশিত আসাম বন্তি নামৰ এখন কাকতৰ 1.5 কোটিৰো অধিক বছৰ কাল সম্পাদনা কৰে তেখেত। গোহাঁই বৰুৱাদেৱে অসম কাউন্সিলৰ সভ্য, তেজপুৰ পৌৰসভাৰ পৌৰপতি হোৱাৰ উপৰিও নানান সামাজিক তথা ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত আছিল। 1917 চনত অসম সাহিত্য সভা গঠন হয় আৰু তেওঁ সাহিত্য সভাৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয়। ইয়াত কেইটামান প্ৰশ্ন হ'ব পাৰে। প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি কোন আছিল আৰু কিমান চনত গঠন হৈছিল? ইয়াতে এই লাইনতে আপোনালোকে প্ৰশ্নৰ উত্তৰখিনি পাব। 1917 চনত অসম সাহিত্য সভা গঠন হয় আৰু তেওঁ সাহিত্য সভাৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয়। তেতিয়াৰ ইংৰাজ চৰকাৰৰ পৰা তেওঁ পোনপ্ৰথমে সাহিত্যিক পেঞ্চন লাভ কৰিছিল। সাহিত্যিক পেঞ্চন কোনে প্ৰথমে লাভ কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱাই। 1946 চনত তেজপুৰৰ পৰা তেওঁক পৰলোক গমন কৰে। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য জীৱনৰ পাতনি মেলা পদ্মনাথ গোহাঁই বৰুৱাৰ হাততে প্ৰথম অসমীয়া উপন্যাস ভানুমতীয়ে 1891 চনত মুক্তি লাভ কৰে আৰু ই বিজুলী আলোচনীৰ পাতত প্ৰকাশ পায়। এই ভানুমতীয়ে যে মুক্তি লাভ কৰিছিল এইটো প্ৰকাশ ক'ত পায়? বিজুলী আলোচনী নামৰ কাকতখনতে, মানে কাকতখনৰ জৰিয়তে প্ৰকাশ পায়। লাহৰী 1892 চনত তেওঁৰ দ্বিতীয় উপন্যাস, প্ৰথম উপন্যাস হ'ল ভানুমতী আৰু দ্বিতীয় উপন্যাস হ'ল লাহৰী। বাণৰজা তেওঁৰ পৌৰাণিক নাটক সাধনী, জয়মতী, গদাধৰ, লাচিত বৰফুকন আৰু তেওঁৰ বুৰঞ্জীমূলক নাট এইখিনি। গাঁওবুঢ়া, টেটন তামুলী, ভূতনে ভ্ৰম তেওঁৰ ধেমেলীয়া নাট। গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপে 3 খণ্ডত ৰচিত শ্ৰীকৃষ্ণ গ্ৰন্থ 3 খণ্ডত ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে। গোহাঁই বৰুৱাদেৱে কবিতা পুথি 3খন হ'ল কাব্যলীলা, ফুলৰ চানেকি আৰু জুৰণি। আপোনালোকে দেখিবলৈ পাইছে। অপশ্যনকেইটা ভালকৈ এইখিনি মনত ৰাখিলে ভালকৈ কেইটামান ইয়াৰ পৰা প্ৰশ্ন আহিলে আপোনালোকে নিশ্চয় শুদ্ধ উত্তৰ পাই যাব বা লিখিব পাৰিব। কাব্যলীলাৰ প্ৰথমা পত্নী লীলাৱতীৰ বিয়োগজনিত বেদনাৰ সুৰ বিৰাজমান। গীতাসাৰ অসমীয়া গদ্য সাহিত্যৰ এক উজ্জ্বল চানেকি। ইয়াৰ উপৰিও বুৰঞ্জীবোধ, শিক্ষানীতি পৰিদৰ্শন, জীৱন সংগ্ৰহ আৰু অনেক পঢ়াশালী পুথি ৰচনাৰ তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল শুৱনি কৰি থৈ গৈছে। মোৰ সৱৰণী নামৰ তেখেতৰ আত্মজীৱনীখন অসম্পূৰ্ণ অৱস্থাত পোৱা গৈছে। ইয়াৰ মাজত আপোনালোকে ভালকৈ অলপ চকু ফুৰালেই বা অলপ
মন দি পঢ়িলে আপোনালোকে ইয়াৰ পৰা যিকেইটা প্ৰশ্ন হ'ব আপোনালোকে কৰিব পাৰিব নিশ্চয় মই আশা কৰিছোঁ। গতিকে যদি এইখন ভিডিঅ' আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় এটা লাইক আৰু এটা শ্বেয়াৰ যাতে কৰে আপোনালোকে। আৰু সদৱশেষত মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ মোৰ চেনেলটো যিসকল নতুন এই ভিডিঅ'টো চাই আছে তেখেতসকলক অনুৰোধ কৰিম যাতে তেখেতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে।